কাজিৰঙা গ্ৰন্থমেলাৰ সফল সামৰণি। কিতাপৰ সৈতে বন্ধুত্ব গঢ়োৱা হওক শীৰ্ষক কাজিৰঙা গ্ৰন্থমেলাত সাহিত্যপ্ৰেমী ৰাইজৰ বিপুল সঁহাৰি। নলবাৰী জিলাৰ এটি অন্যতম ঠাই গোবৰাদল পদ্মাপাৰা চকত ৩, ৪ আৰু ৫ ডিচেম্বৰত তিনিদিনীয়া বিভিন্ন কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হৈছে কাজিৰঙা গ্ৰন্থমেলা। সোমবাৰে উক্ত গ্ৰন্থমেলাৰ অন্তিম তথা শেষ দিন। শেষ দিনটোত উক্ত অঞ্চলৰ বিভিন্ন প্ৰান্তৰ গ্ৰন্থপ্ৰেমী ৰাইজৰ বিপুল সঁহাৰি দেখিবলৈ পোৱা গ'ল। আপ্লুত হ'ল গ্ৰন্থমেলাৰ বাকৰিত সমবেত অসংখ্য সাহিত্যপ্ৰেমী ৰাইজ। উল্লেখযোগ্য যে গ্ৰামাঞ্চলত গ্ৰন্থমেলা অনুষ্ঠিত হোৱাৰ পাছতো পঢ়ুৱৈ সমাজৰ সঁহাৰি আৰু সহযোগে সকলোকে উৎসাহিত কৰিছে। ইপিনে গছপুলি ৰোপণ কাৰ্যসূচীৰে আৰম্ভ হোৱা কাজিৰঙা গ্ৰন্থমেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট পৰিৱেশ বিজ্ঞানী ডক্টৰ অৱনী কুমাৰ ভাগৱতীয়ে। আনহাতে গ্ৰন্থ উন্মোচন, মুকলি কুইজ প্ৰতিযোগিতা, অন্তৰংগ আলাপ, চিত্ৰাংকন প্ৰতিযোগিতা, সাধু কোৱা প্ৰতিযোগিতা আৰু সোমবাৰে বিশেষভাৱে সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। সামৰণি অনুষ্ঠানৰ মুকলি সভাৰ মুখ্য অতিথি লেখক, ৰাজনৈতিক সমালোচক প্ৰদ্যুম্ন গোস্বামীৰ লগতে ভালে কেইজন আমন্ত্ৰিত বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ আগতে আমন্ত্ৰিত ব্যক্তিসকলক এক সুন্দৰ পৰিৱেশৰ মাজেৰে ঢোল বাদনেৰে আদৰণি জনায়। আমি আজি আহি অন্তিম দিনৰ কাৰ্যসূচীত উপনীত হৈছোঁ। আমাৰ সৌভাগ্যৰ দিন। আমি গোবৰাদল পদ্মাপাৰা চকত অনুষ্ঠিত কৰা অমৃত উপকৰণৰ উদ্যোগত প্ৰথম কাজিৰঙা গ্ৰন্থমেলাৰ অন্তিম দিনৰ কাৰ্যসূচীত আমি এগৰাকী স্বনামধন্য ব্যক্তি আমাৰ মাজত আমি নিমন্ত্ৰণ জনাইছোঁ। মোৰ শ্ৰদ্ধাৰ ডক্টৰ প্ৰদ্যুম্ন গোস্বামী ডাঙৰীয়া, তেখেত সুলেখক, ৰাজনৈতিক সমালোচক হিচাপে অসমৰ ৰাজনৈতিক জগতত ইতিহাসত তেখেতৰ বিখ্যাত। টিভিত আমি তেখেতক মাজে মাজে দেখি থাকোঁ। সেইবিলাকৰ মাজত আহি এখন গাঁৱৰ মাজত এখন গ্ৰন্থমেলা পাতিম বুলি ভবা চিন্তাৰ অন্তৰত থকা ব্যক্তি। আজি মই যেতিয়া সোমাই আহিছোঁ, গোটেই কনচেপ্টটো দেখি মই ভাবিছোঁ, মই মোৰ গাঁও নগাঁৱৰ ফুলগুৰিত মই ভাবিছোঁ যে অহা বছৰ বা এই বছৰ হ'লেও মই এনেকুৱা এটা কনচেপ্টত তাৰ এখন গ্ৰন্থমেলা পতাৰ ব্যৱস্থা কৰিবলৈ যত্ন কৰিম। আৰু সেই চিন্তাৰ অন্তৰটো এই অমৃত উপকৰণৰ প্ৰচেষ্টাটো দেখিয়ে মোৰ প্ৰথম মনলৈ আহিল। গতিকে এইসকল ব্যক্তি, যিসকল ব্যক্তিয়ে চিন্তাটো কৰিছে, সমাজখনত আচলতে এখেতলোকে পূৰ্ণিমাৰ যোৰা। কাজিৰঙা গ্ৰন্থমেলাত আপোনাৰ ব্যৱসায় কেনেকুৱা আছে? যথেষ্ট সন্তোষজনক। এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকল আমি ব্যৱসায় ছাত্ৰ ছাত্ৰীসকলৰ অংশগ্ৰহণ বেছি কামনা কৰোঁ। আৰু কণ কণ শিশুসকলক যিহেতু তেওঁলোক সকলো ইয়াৰ পৰা গুৱাহাটী গ্ৰন্থমেলালৈ যাব নোৱাৰে, অংশগ্ৰহণ কৰিলে আমাৰ আৰু সেই অনুৰূপে ছাত্ৰ ছাত্ৰীসকল আহিছে, আমাৰ যথেষ্ট ভাল লাগিছে আৰু পৰিৱেশটো উৎসাহজনক। বিক্ৰী কেনেকুৱা হৈছে গ্ৰন্থমেলা? আমাৰ এই কাজিৰঙা যি গ্ৰন্থমেলা, প্ৰথম গ্ৰন্থমেলা পাতিছে গোবৰাদলত, সেইটো এটা ভাল কথা। আমি ইয়াতে বিপণী দিছোঁ। ল'ৰা ছোৱালী কিতাপবিলাক চাইছে আৰু ল'বলৈ আগ্ৰহ প্ৰকাশ কৰিছে। আমি আশা কৰিছোঁ এই কিতাপবিলাক অন্তত ল'ব। এই দুদিনত আৰু বিক্ৰী ভালেই হৈছে। আজি শেষ দিন।